এছিয়া নিউজ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক ৮০ সংখ্যক স্বাধীনতা দিৱসৰ মই চয়নিকাই শুভকামনা জ্ঞাপন কৰিছো। জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বহু বিবাহকাৰীক লৈ এতিয়া গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহু বিবাহকাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা এতিয়াৰ পৰা গ্ৰহণ কৰা হ'ব। আজি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত স্বাধীনতা দিৱসৰ যি ভাষণ প্ৰদান কাৰ্যসূচী সেই ভাষণ প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে বহু বিবাহকাৰীক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। তেওঁ কৈছে যে ৰাজ্যৰ যিসকল বহু বিবাহকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দ্বিতীয় বিবাহ কৰিলে তেওঁলোকৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু দ্বিতীয় বিবাহ যদি কৰে কোনো লোকে চৰকাৰী চাকৰিয়ালে যদি দ্বিতীয় বিবাহ কৰে তেন্তে পত্নীয়ে আবেদন কৰিলে এই সন্দৰ্ভত দ্বিতীয় বিবাহ কৰোৱা চৰকাৰী চাকৰিয়ালজনৰ 20% দৰমহাও কৰ্তন কৰা হ'ব। এই সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে জনাই যোৱাৰ চেষ্টা কৰিম। জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। বহু বিবাহক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপলক্ষে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত ভাষণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে বহু বিবাহক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। তেওঁ কৈছে যে দ্বিতীয় বিবাহ কৰোৱা চৰকাৰী কৰ্মচাৰী এতিয়াৰ পৰা কৰ্তন হ'ব দৰমহা। কোনো লোকে যদি দ্বিতীয় বিবাহ কৰে তেওঁ যদি চৰকাৰী কৰ্মচাৰী হয় তেন্তে তেওঁৰ দৰমহা কৰ্তন কৰা হ'ব আৰু বহু বিবাহকাৰীৰ পত্নীয়ে যদি আবেদন কৰে তেতিয়া 20% দৰমহা কৰ্তন কৰি প্ৰদান কৰা হ'ব পত্নীগৰাকীক। যদি কোনো ব্যক্তিয়ে বহু বিবাহ কৰে অৰ্থাৎ দ্বিতীয় বিবাহ কৰে তেন্তে প্ৰথমা পত্নীয়ে আবেদন কৰিব পাৰিব, চৰকাৰৰ ওচৰত আবেদন কৰিব পাৰিব, আৰক্ষীৰ ওচৰত সহায়ৰ বাবে আবেদন কৰাৰ সময়ত তেতিয়া যিজনে বহু বিবাহ কৰিছে চৰকাৰী যিজন কৰ্মচাৰী আছে তেওঁৰ 20% দৰমহা কৰ্তন কৰি প্ৰদান কৰা হ'ব প্ৰথমগৰাকী পত্নীক। অৰ্থাৎ বহু বিবাহকাৰীসকলৰ বিৰুদ্ধে এতিয়া ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ পৰা বহু বিবাহ নিৰ্মূল কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এতিয়াৰ পৰা আৰক্ষীকো কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বহু বিবাহকাৰীৰ ওপৰত ৰাজ্যজুৰি এতিয়া অভিযান চলাব আৰু বহু বিবাহকাৰীৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দ্বিতীয় বিবাহ কৰিলে তেওঁ যদি চৰকাৰী কৰ্মচাৰী হয় তেন্তে তেওঁ কৰ্তন হ'ব দৰমহা। পত্নীয়ে আবেদন কৰিলে 20% দৰমহা কৰ্তন কৰা হ'ব আৰু প্ৰদান কৰা হ'ব পত্নীগৰাকীক দৰমহাৰ 20% অংশ। ৰাইজৰ মাজলৈ যোৱাৰ সময়ত মই বহু এনে যুৱতীৰ লগত কথা পতাৰ সৌভাগ্য নহয় দুৰ্ভাগ্য হৈছিলে যিসকলক স্বামীয়ে বিবাহৰ পিছত পৰিত্যাগ কৰিছিলে। পতাকাৰ তলত থিয় হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম যাতে সেইগৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। মই বেচৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিয়ম শৃংখলিত কৰাৰ বাবে এখন আইন বিধানসভাত অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ।